ছুইজাৰলেণ্ডৰ ডেভছত। ছুইজাৰলেণ্ডৰ ৰাজধানী জুৰিক আৰু জুৰিকৰ পৰা প্ৰায় 3 ঘণ্টা সময় আমি গাড়ী দি আহিলে ডেভছ পাওঁ আৰু এই ডেভছতে ৱৰ্ল্ড ইকনমিক ফৰামৰ এনুৱেল বা বাৰ্ষিক বৈঠক হয়। ৱৰ্ল্ড ইকনমিক ফৰামৰ বাৰ্ষিক বৈঠকত অংশগ্ৰহণ কৰিবলৈ পৃথিৱীৰ ৰাষ্ট্ৰৰ মুৰব্বীসকল আহে, হেড অৱ দ্য নেশ্যনছ, পৃথিৱীৰ ডাঙৰ ডাঙৰ উদ্যোগপতিসকল আহে আৰু পৃথিৱীৰ গোটেই বিত্তীয় ব্যৱস্থাৰ লগত বা যাক আমি গ্ল'বেল ইকনমি বুলি কওঁ, গ্ল'বেল ইকনমিৰ লগত জড়িত সকলো ব্যক্তিয়ে এই সময়ছোৱাত ৱৰ্ল্ড ইকনমিক ফৰামৰ বৈঠকত ভাগ ল'বলৈ ডেভছলৈ আহে। অসমে কেতিয়াও ৱৰ্ল্ড ইকনমিক ফৰামত অহা নাছিল। এইবাৰ অসমে প্ৰথমবাৰৰ বাবে ডেভছত ৱৰ্ল্ড ইকনমিক ফৰামত যোগদান কৰিছে। ৱৰ্ল্ড ইকনমিক ফৰামৰ বৈঠকত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পৰা ক'ব গ'লে এইবাৰ 68খন দেশৰ হেড অৱ দ্য ষ্টেটে অংশগ্ৰহণ কৰিছে। প্ৰথমবাৰৰ বাবে আমি অসমে এই ৱৰ্ল্ড ইকনমিক ফৰামৰ বৈঠকত যোগদান কৰিছে আৰু বহুত নজনা কথা আমি শিকিবও পাৰিছোঁ আৰু অসমৰ বিষয়েও আমি বিশ্বৰ অৰ্থনীতিৰ লগত জড়িত বিভিন্ন ব্যক্তিক আমি জনাব পাৰিছোঁ। ইণ্ডিয়া পেভিলিয়ন মোৰ সন্মুখতে আপোনালোকে মই দেখুৱাইছোঁ। আমাৰ সন্মুখত এইটো ইণ্ডিয়া পেভিলিয়ন। এই ইণ্ডিয়া পেভিলিয়নত ভাৰতৰ 9খন ৰাজ্যই অংশগ্ৰহণ কৰিছে আৰু 9খন ৰাজ্যৰে মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীসকলে আহি বিভিন্ন ইনভেষ্টৰ বা বিনিয়োগকাৰীসকলৰ লগত কথা পাতিছে। দেশ আৰু দেশৰ অৰ্থনীতিৰ লগত জড়িত দেশৰ বিভিন্ন কোম্পানী বিনিয়োগকাৰীসকলেও আহি ইয়াতে বিভিন্নজনক লগ পাইছে আৰু যিসকলে আন্তৰ্জাতিক বা ইণ্টাৰনেশ্যনেল যিসকলে ব্যৱসায় কৰে, গ্ল'বেল ইনভেষ্টৰ বুলি কওঁ, তেওঁলোকেও ইয়াতে আহি ভাৰতৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক সাক্ষাৎ কৰিছে আৰু প্ৰতিখন ৰাজ্যৰ বিষয়েও জানিবলৈ চেষ্টা কৰিছে। যোৱা 3 দিনত আমি অসমৰ বিষয়ে বহুত কথা পাতিলোঁ আৰু বহু কেইজন বিনিয়োগকাৰীয়ে আহি আমাক সাক্ষাৎ কৰিলে আৰু কথা পাতোতে প্ৰায় 80-90 হাজাৰ কোটি টকাৰ বিনিয়োগৰ আমি প্ৰতিশ্ৰুতিও লাভ কৰিবলৈ সক্ষম হৈছোঁ। মই গুৱাহাটীত গৈ কোনে কেনেকুৱা ধৰণৰ বিনিয়োগ কৰিব সেই বিষয়ে আৰু কম, কাৰণ আজি গধূলিও আমাৰ কেইবাজনো বিনিয়োগকাৰীৰ লগত আমাৰ বৈঠক অনুষ্ঠিত হ'ব। অহাকালি ৰাতিপুৱা মই ভাৰতলৈ উভতি যাম আৰু স্বাভাৱিকভাৱে অসমলৈ উভতি যাম। 24 তাৰিখে গুৱাহাটীলৈ উভতি গৈয়ে পোনে বৰক্ষেত্ৰীলৈ যাম আৰু মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত ভাগ ল'ম। মই আপোনালোকক এটা পৰিৱেশ দেখুৱাব খুজিছোঁ। আপোনালোকে গোটেই পৰিৱেশটো চাওক। এয়া গোটেই ইণ্টাৰনেশ্যনেল টেলিভিশ্যনসমূহ আছে। ইয়াত গোটেইখন বৰফ মাটিত আৰু বৰফৰ ওপৰত এক প্ৰকাৰ মই ইয়াতে বৰফত ভৰিখন দি আপোনালোকৰ লগত কথা পাতি আছোঁ। এইবিলাক মই দেখুৱাইছোঁ গোটেই বৰফ। এই বৰফৰ মাজত আমি থিয় হৈ আছোঁ আৰু ছুইজাৰলেণ্ডখন এক প্ৰকাৰ গোটেই বৰ্তমান সময়ত বৰফেৰে আবৃত হৈ আছে। ইয়াত বিনিয়োগকাৰীসকলৰ উপৰিও ৱৰ্ল্ড ইকনমি ট্ৰেণ্ড বা ইয়াৰ অহা 10 বছৰত ৱৰ্ল্ডত মুদ্ৰাস্ফীতি হ'ব, ৰিচেশ্যন হ'ব, ইনফ্লেশ্যন হ'ব বা নতুন কি সুবিধা ওলাব, এই বিষয়ে বিভিন্ন ছেশ্যন আৰু বিভিন্ন আলোচনা হৈ থাকে আৰু এই আলোচনাসমূহতো মই যিমান পাৰোঁ অংশগ্ৰহণ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু য'তেই কথা ক'বলৈ সুযোগ পাইছোঁ তাতে আমাৰ অসমৰ সম্ভাৱনাৰ বিষয়েও কৈছোঁ। মই অত্যন্ত
আনন্দিত যে প্ৰথমবাৰ আমি ইয়ালৈ আহিছিলোঁ অসমৰ বিষয়ে আমি বহুত কথা ডেভছত ক'ব পাৰিছোঁ আৰু প্ৰায় 80-90 হাজাৰ কোটি টকাৰ বিনিয়োগৰ আমি ইতিমধ্যে প্ৰতিশ্ৰুতিও লাভ কৰিবলৈ সক্ষম হৈছোঁ। মই এতিয়া অকণমান অসমলৈ ঘূৰি যাম। এইকেইটা দিন অসমত নাই, বহুত কাম পিছ পৰি আছে। তথাপিতো ইয়াৰ পৰাও আমি যিমান পাৰোঁ আমাৰ অসমত থকা কামবিলাক বা আমি কৰি থকা কামবিলাক আগবঢ়াই লৈ যাবৰ বাবে চেষ্টা কৰি আছোঁ। 24 তাৰিখে মই উভতি গৈ পোনে বৰক্ষেত্ৰীলৈ যাম আৰু বৰক্ষেত্ৰীত আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পুঁজি হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰিম। 25 তাৰিখে ৰাতিপুৱা মই ডুমডুমালৈ যাম আৰু সমগ্ৰ ৰাজ্যতে এটি কলি দুটি পাত এই আঁচনিখন আমি আৰম্ভ কৰিম 25 তাৰিখে ৰাতিপুৱা। আৰু ডুমডুমাত আমি এই আঁচনিখন আৰম্ভ কৰিম। অসমৰ চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিক, কেজুৱেল আৰু পাৰ্মানেণ্ট শ্ৰমিক সকলোৱে 5,000 টকাকৈ চৰকাৰৰ পৰা লাভ কৰিব। এই আঁচনিখন আমি আৰম্ভ কৰিম। 26 তাৰিখে দ্বিতীয়বাৰৰ বাবে গণৰাজ্য দিৱসৰ পতাকা মই ডিব্ৰুগড়ত উত্তোলন কৰিম, কাৰণ ডিব্ৰুগড়ক ইতিমধ্যে আমি অসমৰ দ্বিতীয় ৰাজধানী হিচাপে স্বীকৃতি প্ৰদান কৰিছোঁ। অহা 30 তাৰিখে ডিব্ৰুগড়ত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব আৰু অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ, গুৱাহাটীত প্ৰথমটো চৌহদ আছে আৰু দ্বিতীয়টো চৌহদৰ আধাৰশিলা তেখেতে ডিব্ৰুগড়ত স্থাপন কৰিব। এতিয়া মই আহিব খুজিছোঁ আৰু এটা বিশেষ আঁচনিলৈ। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পিছত আমি আৰু এখন আঁচনি আৰম্ভ কৰিব খুজিছোঁ। সেইখন হ'ল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। এই আঁচনিখনৰ জৰিয়তে ৭৫,০০০ যুৱকক আমি 2 লাখ টকাকৈ আগবঢ়াম। এই আঁচনিখন 7 তাৰিখে আমি কামৰূপ মহানগৰ জিলাত আৰম্ভকাৰীৰ মাজত আমি প্ৰথম কিস্তিৰ 1 লাখ টকা বিতৰণ কৰিম। তাৰ পিছত 12খন আৰু সভা অনুষ্ঠিত হ'ব। ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰৰ হিতাধিকাৰীসকলক লৈ আমি ডিব্ৰুগড়ত এখন সভা অনুষ্ঠিত কৰিম। বিশ্বনাথ, শোণিতপুৰ, দৰঙৰ হিতাধিকাৰীসকলক লৈ আমি তেজপুৰত এখন সভা অনুষ্ঠিত কৰিম। বাক্সা, তামোলপুৰ, ওদালগুৰি হিতাধিকাৰীসকলক লৈ আমি তামোলপুৰ বা ওদালগুৰিত এখন সভা অনুষ্ঠিত কৰিম। মৰিগাঁও, নগাঁও, হোজাইৰ হিতাধিকাৰীসকলক লৈ আমি এখন নগাঁৱত সভা অনুষ্ঠিত কৰিম। এই ধৰণে আমি 12খন সভা অনুষ্ঠিত কৰি এই পুঁজিসমূহ আমি আমাৰ যুৱকসকলৰ মাজত বিতৰণ কৰি দিম। প্ৰায় ৭৫,০০০ যুৱক ইয়াৰ পৰা উপকৃত হ'ব। ইয়াৰ পিছত এই প্ৰথম কিস্তিৰ ধন বা এই ৭৫,০০০ যুৱকক পুঁজি বিতৰণৰ কাম 7 তাৰিখে আৰম্ভ কৰি আমি 12 বা 13 তাৰিখে ফেব্ৰুৱাৰীৰ ভিতৰত আমি সমাপ্ত কৰিম। ইয়াৰ সমান্তৰালভাৱে যোৱা বছৰ আমি 25,000 যুৱকক 1 লাখ টকাকৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ পুঁজি বিতৰণ কৰিছিলোঁ। যিসকলে এই পুঁজি সফলভাৱে ৰূপায়ণ কৰিলে আমি তাৰ এটা এছেছমেণ্ট কৰি আছোঁ আৰু যিসকলে সফলভাৱে ৰূপায়ণ কৰিলে তেওঁলোকক আমি দ্বিতীয় কিস্তিৰ ধন আমি 20 ফেব্ৰুৱাৰীৰ আগতে মুকলি কৰি দিবলৈ যত্ন কৰিম। তাৰ এতিয়া এটা ছাৰ্ভে চলি আছে। যোৱা ফেচবুক লাইভত মই নিযুক্তিৰ বিষয়ে কৈছিলোঁ যে আমি আৰু এটা পৰ্যায়ত আমি কিছু যুৱক যুৱতীক নিযুক্তি দিব লাগে। ইয়াত মোক বহুতে সোধে কি ডিপাৰ্টমেণ্ট ইনভলভ আছে। আমি 11 বা 12 ফেব্ৰুৱাৰী তাৰিখে ৭৫জন PW ডিপাৰ্টমেণ্টৰ